শিৱলিংগ চাবলৈ জিৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ আঁতৰত কাৰ্ডো ফৰেষ্টত আছে। ইট ইজ ৱৰ্ল্ড টলেষ্ট নেচাৰেলি ফৰ্মেড শিৱলিংগ ইন সুবনশ্ৰী ডিষ্ট্ৰিক্ট। আহক আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ এই লিংগটোৰ ওচৰত। আজি শিৱলিংগ ঠাইটো বাবা কওকচোন এই মন্দিৰটো কেতিয়া স্থাপিত হৈছিলে আৰু সেইটো কিমান দিনৰ পুৰণা? মন্দিৰটো এইটো আগে পুৰা আছে যে 2004 এইটো মাটি জংঘল আছিল তো অৰ্থাৎ এই শিৱলিংগটোৰ ওপৰতে ঢাকা আছিলে। এইটো পেৰ কাটা সময়ত এইটো ওলাইছে। এইটো মালা দেখিছে না? माला नीचे नाम के थोड़ा जंगल सफाई किया तो गणेश बाबा तलत गंगा से तो कार्तिक भी माँ पार्वती अपनी बुझाई दियकचोन सब नंदी बाबा नंदी बाबा से ये गंगा जल लाई আছে ইয়াৰ পানী লৈ যাব পাৰি নি? লৈ যাব পাৰি। কেই বছৰ হ'ল এতিয়া? এইটো 18 সাল হ'ল। 18 সাল। এনে প্ৰমাণ পাইছিলে নি কিবা ভগৱানৰ আপুনি সাক্ষাৎ उलवातो? तो शिव पुराण में लिखा है, पुराण में लिखा है संसार का सबसे बड़ा लिंग होगा। आगे जाके इस स्थान का नाम अरुणाचल होगा और इस स्थान पर दर्शन करने से मनोकामना पूरा होगा। ऐसा शिव पुराण, लिंग पुराण, स्कंद पुराण 3 पुराण में लिखा है। यानी आगरे मैं एक गांठ खाना पिछते पाइसे यार सपन देखाइছিলে নি কিবা? सपन तो নাই देखा। पानी লৈ গলে ইয়াৰ পৰা এটো বিমাৰ সমান ভালো গণেশ বাবা আছে তলৰ পৰা আহিছে। আমি একো নানিলো নহয় কি হয় বটলত কিমান ফুট ওখ হ'ব এই হেৰি মোৰ 25 ফুট 25 একেবাৰে খজন তলতো তো 4-5 ফুট তলত আছে। এটো মাটি ভৰি দিছে তো তলতো আছে ন? আগতে তো বহুত ডিপ আছিল। বাকি মাটি আছিলে তাৰমানে। মন্দিৰ চাই আহিলোঁ, ভাল লাগিল। এতিয়া আমি শিখি লেকলৈ যাবলৈ গৈ আছোঁ। এইটো অৰুণাচলত ফাৰ্ষ্ট আৰ্টিফিচিয়েল লেক হয়। ই 2.5 কিলোমিটাৰ ফ্ৰম হাফলি টাউন। আহক আপোনালোকক লৈ গৈছোঁ লেকটোৰ কাষলৈ। এইটো হৈছে শিখি লেক। বহুত বৰষুণ দি আছে। বৰষুণৰ মাজতে ছাতি লৈ আমি লেকটোৰ কাষলৈ আহিছোঁ। চাইকি লেক ডাঙৰ প্ৰজেক্ট বহুত কথা লেকটোত বহুত মাছ আছে। মাছ
মাছো পুহিছে সৰু আছে খাদ্য দিয়াৰ কাৰণেও মিলাই আহিছে সৰু আছে ন কাৰণে এইটো নাপাতে দিওঁ क्या नाम है मतलब सीले सीले इधर से सुंदर क्या আমি আৰু এটা বেলেগ লেকলৈ আপোনালোকক লৈ গৈছোঁ সেইটো নাম হৈছে সিলে আহক সেইটো দেখিবলৈ আৰু বেছি সুন্দৰ লাগে এইটো হ'ল সিলে ইয়াৰ প্ৰকৃতিৰ মনোৰম দৃশ্য আৰু সুন্দৰ আমি কিন্তু ইয়াত নাৱত নুঠিলোঁ ব্ৰতত উঠা নহ'ল কাৰণ এটাত উঠিলোঁ অতি সোনকালে ইয়াৰ পৰা উঠিবলৈ চেষ্টা কৰিলোঁ কাৰণ আৰু বহুতো জেগা ফুৰিবলগীয়া আছে না এখন অকণমান ভালকৈ চলিছে এইখনতে উঠিব মানুহ ভিৰ কিন্তু এইখনত বিচাৰিছোঁ জিৰ' ফেষ্টিভেল হোৱা ঠাই টুকুৰা আহক আপোনালোকক সেই ঠাই টুকুৰাও দেখাইছোঁ ক'ত আছে ই টাউনৰ পৰা 4.7 কিলোমিটাৰ হ'ব প্ৰায় 10 মিনিটমান সময় লাগিব এয়া পাইছোঁহি তাৰ মাজতে আপোনালোকক এটা ফ্ৰুটছ দেখাইছোঁ ফল কিউই ইয়াত খেতি কৰিছে বৰ ধুনীয়া হৈছে গছবিলাক একদম লমালমে লাগি আছে চাওক এয়া খেতি কৰিছে অৰুণাচলত আমি এতিয়া জিৰ' ফেষ্টিভেল হোৱা ঠাই টুকুৰা পালোহি দেখিবলৈ বহুত সুন্দৰকৈ বনোৱা আছে প্ৰত্যেকটো পেণ্ডেল আমি 2-3 দিনৰ পিছতহে এই ঠাই টুকুৰা পালোগৈ অলৰেডি ফেষ্টিভেল হৈ গ'ল কিন্তু এতিয়াও ঠাই টুকুৰা ঘৰবিলাক বনোৱা আছে চাৰিওফালে পাহাৰ আৰু মাজতে এটুকুৰা সমতল জেগা আছে ইয়াতে ফেষ্টিভেল হয় চাওক এইটো কি সেইটো কিবা খেলিছিলে নেকি তাত উঠিছিলে আমি অহা ৰাস্তাটো ন